ইলেকশনৰ আগতে আহিছে সৰি এছেম্বলি নহয় পাৰ্লিয়ামেণ্ট ইলেকশনৰ আগতে আহিছে যেতিয়া ডিলিমিটেশ্যন হৈছে আৰু সেই সময়তে তেখেতসকলে গম পাইছে যে আমি ইতিমধ্যে বিটিআৰৰ ভিতৰত আহিছোঁ গতিকে আজিৰ সময়ত তেখেতসকলৰ কি ৰিচেণ্টমেণ্ট আছে কি অভিযোগ আছে সেইটো আমি শুনিম জানিবলৈ চেষ্টা কৰিম কিন্তু তেখেতসকলে বিটিআৰ অঞ্চলত খুব সুৰক্ষিতভাৱে নিজৰ পৰিচয় অস্তিত্ব লৈ আত্মসন্মান লৈ জীয়াই থাকিব পাৰিব কিবা এটা কথাত তেখেতসকলে হয়তো বুজি পোৱা নাই এই কথাটো আমি আলোচনা কৰিম আমিও নিজাববীয়াই কৰিম দলৰ পাৰ্টিটো নিজাববীয়াই হয় চাওক 2029লৈকে কেন্দ্ৰীয় এনডিএ চৰকাৰ আছে তাত আমাৰ দুজন এমপি আছে 2026লৈকে দিছপুৰত এনডিএ চৰকাৰ আছে তাত আমাৰ এমএলএ আছে আৰু ইলেকশন ঘোষণা কৰালৈকে ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ কাউন্সিলত চলি আছে গতিকে আজিৰ সময়ত আমি ৰাজনীতি কৰাৰ লগে লগে একে সময়তে বিটিআৰ অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কামখিনিও কৰি আছো গতিকে ৰাজনীতিটো বৰ্তমানৰ সময়ত ৰাজনীতি দল হিচাপে ৰাজনীতি কৰ্মী হিচাপে আমি ৰাজনীতি কৰি আছো এট দ্য সেম টাইম ৰাইজৰ উন্নয়ন ৰাইজৰ বিভিন্ন ইস্যুবিলাক মাটি বাৰীৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰাটো আমাৰ দায়িত্ব এই কাৰণে সময়ত আলোচনা কৰাৰ কাৰণে এলায়েন্সৰ কথা আলোচনা কৰাৰ কাৰণে বিভিন্ন কথা আলোচনা কৰাৰ কাৰণে আজি CWC কমিটিত আমি কমিটি গঠন কৰি দিছো CWC মিটিঙত পৰৱৰ্তী সময়ত তেখেতসকলে আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'ম বিজেপিয়ে কৈছে ৰাজনীতিৰ পাকঘৰটো কোনটো হয় ৰাজনীতিৰ বাহিৰৰ ঘৰটো কোনটো হয় আমি এতিয়া নিজৰ জন্মস্থানত নিজৰ জাগাত নিজৰ মা দেউতাক সেৱা কৰিবলৈ ওলাই আহিছো তাত কোনটো পাকঘৰ বুলি কোনে ক'ব বিচাৰিছে কোনটো চৰা ঘৰ কোনটো গোহালি ঘৰ বুলি ক'ব বিচাৰিছে তেখেতসকলে বুজি পাব আমাৰ কাৰণে বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আমাৰ দাদা ভাই মা দেউতা এটা ডাঙৰ ফেমিলি হয় তেখেতসকলে বাহিৰত থাকে ভিতৰত থাকে আন্ধাৰত থাকে বাহিৰত থাকে সবকে আমি নিজৰ পৰিয়াল বুলি ভাবো গতিকে যোনে যোনে নতুন নতুন সংজ্ঞা ওলাইছে নতুন নতুন শব্দ ওলাইছে তেখেতসকলে বুজি পাব গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজৰ লগত যোনে থাকিব পাৰে ৰাইজক যোনে সেৱা কৰিব পাৰে সিয়ে মৰম পায় এই কথা মই বুজি পাওঁ গতিকে আজি আমি ৰাইজক চেষ্টা কৰিছো আমাৰ হৃদয়ৰ পৰা সেৱা কৰিবলৈ আমি চেষ্টা কৰিছো বড়োলেণ্ড অঞ্চলৰ ৰাইজক আমাৰ হৃদয়ৰ পৰা মৰম কৰিবলৈ আমি চেষ্টা কৰিছো বড়োলেণ্ড অঞ্চলৰ ৰাইজক আমাৰ হৃদয়ৰ পৰা আমি শ্ৰদ্ধা কৰিবলৈ গতিকে এই ক্ষেত্ৰত কোনটো পাকঘৰ কোনটো গোহালি ঘৰ কোনে কৈছে তেখেতসকলে বুজি পাব আমি বুজি নাপাম